বেসিক নিডখিনি ঠিক কৰা হৈছে 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈ গ'ল মেডিকেল কলেজৰ কথা কৈ আছে এটি কোকৰাঝাৰ মেডিকেল কলেজত এতিয়া ক্লাছ আৰম্ভ হৈ গ'ল সেকেন্ড বেচ আহি গ'ল আজি জিবি মিটিঙত ময়ো এটেণ্ড আছিলোঁ নাৰ্ছিং কলেজৰ ক্লাছ আৰম্ভ হৈ গ'ল অহা বছৰত তামুলপুৰ কলেজখনতো ক্লাছ আৰম্ভ হ'ব মেডিকেল কলেজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে 26ৰ পৰা তো তেনেকা বহুতখিনি কাম আগবাঢ়ি গৈছে আৰু চাকৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মানে মোষ্ট ট্ৰান্সপাৰেণ্ট এনেকা কতো হোৱা নাই কম্পিউটাৰত মেৰিট লিষ্ট একফালেদি ওলাই মেৰিট কেণ্ডিডেটে যায় আৰু তেখেতক চইচ দিয়া হৈছে কোনখন স্কুলত যাব নিজে চইচ কৰিব লাগে সি যেতিয়া চইচ কৰিব বাটনটো টিপিব কম্পিউটাৰৰ এপইণ্টমেণ্টটো নিজে নিজে ওলাই আহিব ঘুষ ঘাঁচৰটো কথাই নাই ইমান ট্ৰান্সপাৰেণ্ট মেকানিজম কতো কৰা নাই সেইটো আমি কৰি আছোঁ ৰাইজে পুনৰ বিটিআৰ প্ৰধান হিচাপে আপোনাক বিচাৰি পিনে আপুনি ভাবে চাওক মই গণতান্ত্ৰিক মানুহ ৰাইজৰ কথাত মই দখল নিদিওঁ ৰাইজৰ সম্পূৰ্ণ অধিকাৰ আছে তেখেতসকলে কাক আনিব কাক নানিব মোৰ দায়িত্ব আছে ৰাইজক সেৱা কৰা আপুনি চিফ বা ৰাজনৈতিক কিবা MLA মন্ত্ৰী হোৱাটো মোৰ জীৱনৰ আশা নহয় ভাল সমাজ ভাল মানৱ জাতি ভাল অঞ্চল গঢ়াটো আমাৰ জীৱনৰ আশা আৰু সপোন ৰাজনীতিটোতো আৰু আজি আছে কালি নাই